ভাত পানী খাই ৰাতিপুৱা সকলো কাম বন আজৰি কৰি এতিয়া অকণমান ল'ৰাটোৰ লগতে খেলিছোঁ। তাৰো মনটো ভাল লাগে, মই তাৰ সৈতে অকণমান খেলি দিব লাগে। আৰু এতিয়া ব্ৰইলাৰ বাচন অলপ আছিলে ধুবলৈ, এয়া বাচনখিনি লৈছে কিমান লেতেৰা কৰি দিয়ে দেখিছেনে, দানা খাই পিনি। এয়া ফিডাৰৰ গিলাচবিলাক উলিয়াই পিনি সকলো ধুবলৈ ৰেডি কৰি থৈছোঁ। সকলোবিলাক ধুই আজৰি কৰি আকৌ এয়া ফলিয়া পেলালেহি ব্ৰইলাৰ বাবে। ফলিয়া কেইবিধমান আনি থৈছে। আৰু এইখিনি যে দেখিছে মাটি, এইখিনি ফাৰ্মৰ ভিতৰত এন্দুৰ হৈছে, গাঁত বহুত হৈ গৈছে। সেই এন্দুৰৰ গাঁতবিলাক পুতিবৰ কাৰণে মাটিখিনি আনি শুকুওৱা হৈছে। আৰু এই ল'ৰাটো আমাৰ দেখিছেনে কিমান যে দুষ্ট। আৰু মানুহজনক মাতিছে, মানুহ দুজনমানে আমাৰ ডাঙৰ বাই যিহেতু এৰী পোহে, আৰু এৰী পোহাৰ বাবে মানুহজনে এৰী খোলা বিচাৰিছিলে। মানুহজনে পানী ধৰিবৰ কাৰণে ফাৰ্মত এয়া পাইপ জইন কৰি আছে ফাৰ্মলৈ নিবলৈ। আৰু আমাৰ ফাৰ্মলৈ নিয়া বৰ্ডখন ক'ত আছে জানেনে, মটৰৰ বৰ্ডখন এই পিনেদি আহি আছে পাইপডাল আহি এইখন সৰু যে বৰ্ডখন দেখিছে, এইখিনিতে পেলাই থৈ দিছে। ৰাতি হ'লে আকৌ ভিতৰলৈ বৰ্ডখন নি থৈ দিওঁ, বৰষুণ দিবও পাৰেতো। এতিয়া ছুইচটো দি দিওঁ মটৰৰ পানী ধৰিবৰ বাবে। তাৰপাছত আকৌ যে এয়া আহিছে, এইটো হ'ল আমাৰ চামবাৰচেবল, আৰু ইয়াৰ পৰাই আমি পানী নিওঁ, ফাৰ্মলৈ নিওঁ। আৰু এইপিনে এইটো ঘূৰাই দিলে এইফালে ভিতৰৰ ফালে ফিল্টাৰতো ধৰিব পাৰোঁ। এইটো হ'ল ফিল্টাৰ। আৰু কুকুৰা গঁৰালৰ ওচৰতে যে আমাৰ ইয়াত দেখিছে, এয়া হ'ল গোল নেমু, কমলা টেঙাৰ নিচিনা একেই নহয়নে বাৰু। সকলোৱে কয় ইমান ধুনীয়াকৈ যে লাগি থাকে বুলি। আৰু আমাৰ এতিয়া ফাগুন মাহলৈকে কিমান ধুনীয়াকৈ গোল নেমুজোপা পকি আছে চাওকচোন। নিয়া মানুহো নাই জানেনে, কোনোবা আহিলে দুই এটা লৈ যায়। আৰু ঘৰতো খাবলৈ মন নাযায়, এনেও ঘৰত থকা বস্তু খাবলৈ মন নাযায়। এইফালে আকৌ আহিছোঁ আমাৰ শাকনি বাৰীলৈ। শাকনি বাৰীত আমাৰ মায়ে কৰা শাক খেতি, ময়ো দুজোপামান ৰুইছিলোঁ। দেউতা ঢুকোৱাৰ আগদিনাখন ৰুইছিলোঁ খেতি, আমাৰ দেউতা যিহেতু ঢুকালে। আৰু এয়া লাই শাক, পালেং, লফা, তেনেকৈ আৰু তিনিজোপামান ৰুই সকলোৰে ওলকবি, বন্ধাকবি, পালেং, চুখা, তেনেকৈ ধনিয়া, তেনেকৈ আমি ৰুই কৰি ঘৰতে পাচলিখিনি খাওঁ। আৰু এইফালে যে আহিছোঁ, সেই দুটা যে দেখিছে, সেই দুটা হ'ল মই পোহা গাহৰি দুটা। সেই গাহৰি দুটা খাই বৈ কিমান ধুনীয়াকৈ শুই আছে চাওকচোন। ৰ'দ পাব বুলি অলপ ছাঁত ৰাখি থৈছোঁ, দুইটা কেৰেলা লাগি খাই শুই আছে। আৰু কুকুৰাকেইটাই সিহঁতি খোৱা ভাতবিলাক, দানাবিলাক যে পৰি থাকে, সেইখিনি খাবলৈ যায়। আৰু এইফালে হ'ল এতিয়া এই যে দেখিছে মটৰৰ ওপৰত দেখুওৱা এই গোলনেমুজোপা, এইজোপা এজোপা আমাৰ গোলনেমু। আমাৰ গোটেই বাৰীখনত কমেও 5-6 জোপামান গোলনেমু টেঙাকৈ আছে। আৰু প্ৰত্যেকজোপাতে 2-3টা হ'লেও লাগি আছে। এইখন আমাৰ বাৰী। আৰু এই আমাৰ ফালে সাঁচি যিহেতু বেছিকৈ হয়, গতিকে য'তে ত'তে আপোনালোকে সাঁচিকেই দেখিব পাৰে। এইটো এটা যে দেখিছে, সেইটো হ'ল কাজিনেমু সেইজোপাই মায়ে যেনে তেনে উঠাই পিনি সেই এজোপাকে ডাঙৰ কৰিলে। আৰু এয়া হ'ল আমাৰ ফুলগছৰ অৱস্থা চাওকচোন। পানীও দিয়া নাই বহুত দিন। আমাৰ সৰু বাজনী বিয়া হৈ গ'ল নহয়, সেই সৰু বায়েই ঘৰত ৰুই থৈ যোৱা। ময়ো প্ৰতিপাল কৰিবলৈ যেতিয়া সময় পাওঁ তেতিয়া মনেই নাযায়। আৰু এয়াও হ'ল আমাৰ এল'ভেৰাজোপা। আমাৰ এয়া সকলো ফুল সৰু বাই ৰুই থৈ যোৱা। এইফালে আমাৰ দানা বস্তাটোৰ ওপৰত ল'ৰাটোৱে জঁপিয়াই আছে। আমাৰ বৰ দুষ্ট ল'ৰাটো জানেনে। এইফালে আমাৰ ফাৰ্মৰ ভিতৰত সোমাওচোন আহক। এয়া দানা বস্তা, এখন আমাৰ দানা চাংখন এনেকৈ পাতি লোৱা হৈছে, তেতিয়া মানে চিজিল হৈ থাকে আৰু নিবলৈও ভাল হয়। মানুহজনে পিঠিতে কঢ়িয়াই লয় জানেনে। এইফালে আমাৰ অটো ডিংকাৰ লগাই থোৱা আছে ফাৰ্মখনত। ব্ৰইলাৰ বেছি নাই, 2000মান ব্ৰইলাৰ সোমোৱাই থোৱা আছে। ফাৰ্মখন যিহেতু বেছি ডাঙৰ নহয়, আমি সৰু সুৰাকৈ এনেকৈয়ে চলি আছোঁ। আৰু বিজি হৈও থাকিব পাৰি দিনটো এনেকৈ কিবা এটা ইনকমৰ পথ উলিয়াই ল'লে মানে। এইখন হ'ল
চাংখনৰ ওপৰত মানুহজন উঠি আছে, পানী ধৰি আছে। আপোনালোকক দেখুৱাম বাৰু। এইফালে আকৌ হাতে দিবলগীয়া হয়। এইটো চাইডে অটোডিংকাৰ লগাব লাগিছিলে, আনি থোৱা আছে, কিন্তু পাইপ অনা নাই বাবে লগাবই পৰা নাই জানেনে। সেইখন যে দেখিছে চাংখন, সেইখন আকৌ ফলীয়া চাং। ফলীয়া বেগবোৰ যে দেখিছিলে বাহিৰত, সেই ফলীয়া বেগবোৰ তাত সেই চাংখনত তুলি আমি ধুনীয়াকৈ চিজিল কৰি থওঁ। আৰু এইবিলাক যে দেখিছে ৰঙা ৰঙা যে কোলা কোলা ওপৰত থকা, সেইবিলাক হ'ল অটোডিংকাৰ। সেই ওপৰৰ টেংকিটোৰ পৰা ফিটিং কৰি থোৱা আছে পাইপেদি তলত পানী পৰা ছিষ্টেম কৰি ধুনীয়াকৈ বনাই থোৱা আছে। আৰু সেইবিলাক কেতিয়াবা দেখুৱাম বাৰু। মানুহজনে ওপৰত পানী ধৰি আছে যে। আৰু এইফালে মোৰ এতিয়া ভাগৰ লাগিছে অলপ, পানী অলপ খাই অলপ জিৰাই লওঁ। আকৌ কেতিয়াবা লগ পাম, আপোনালোকক ভালকৈ দেখুৱাম। হ'বচোন দেই। বাই বাই।